ইউটিউব চেনেল। তো গাইজ আমাৰ ইয়াত এখন বহাগী বস্ত্ৰ মেলা উদযাপন কৰা হৈছে। তো বলক আমি বহাগী বস্ত্ৰ মেলালৈ যাওঁ। বৰ্তমান আমি বহাগী বস্ত্ৰ মেলাত আহি পাইছোঁ। তো চাওক বহিৰাগতৰ যিখিনি কাপোৰ, সেই কাপোৰখিনি আমি অসমবাসীক বা আটাইকে আমি অনুৰোধ জনাইছোঁ যাতে বহিৰাগতৰ কাপোৰখিনি বাদ দি আমাৰ স্থানীয় শিপিনীয়ে উৎপাদন কৰা কাপোৰখিনি সকলো মানুহে ব্যৱহাৰ কৰে। আৰু আমি শোভাযাত্ৰাটোত কাপোৰটো বন্ধ কৰাৰ কাৰণে বিভিন্ন শ্লোগান দিছোঁ গামোচা NGOই। আৰু আমি তাৰ বিপৰীতে কৰ্মকৰ্তাই আৰু তেখেতসকলে বিভিন্ন ধৰণৰ কাপোৰ আমাৰ অসমীয়া ঘৰত ব্যৱহৃত বিভিন্ন ধৰণৰ গামোচা, চাদৰ মেখেলা আদি বিক্ৰীৰ কাৰণে ইয়াতে আজিৰ পৰা বস্ত্ৰ মেলা আৰম্ভ কৰিছে। আমি কাপোৰ বন্ধ কৰিলে নহ'ব, আমি উৎপাদনো কৰিব লাগিব। আৰু উৎপাদন কৰা সামগ্ৰীখিনি সময়ত কম খৰচত আমাৰ তিহুৰ অঞ্চলত এটা আঞ্চলিক ভিত্তিত এই বস্ত্ৰ মেলাখন প্ৰতি বছৰে পাতি আহিছোঁ। কিন্তু আমি গোটেই অসমলৈ যোৱাৰ প্ৰয়াস, আমি অসমীয়াক এইটো মেছেজ দিবলৈ প্ৰয়াস আমাৰ গামোচা NGOই, যাতে আমাৰ অসমীয়া যি সাজপাৰ, অসমীয়া যি গামোচা, গোটেই আমাৰ কাপোৰবিলাক এতিয়া বহিৰাজ্যৰ বনিয়াৰ হাতত গৈছে। আমাৰ বংশানুক্ৰমিকভাৱে যিবিলাক মানে আমাৰ তাঁত শিল্পটো এই দোকান আৰু ওপৰত লেখা আছে ক'ৰ পৰা আহিছি আৰু চাওক। আৰু বলক আমি দোকানকেইখনৰ পৰা সুধি তেখেতৰ বিষয়ে অলপ জানো। তো গাইজ এইবিলাক ৰুমাল আৰু চাদৰ মেখেলা, এইবিলাক কাপোৰ আৰু এয়া গামোচা। আৰু আপুনি দোকান দিব আহিছে না? আৰু আপুনি প্ৰত্যেক বছৰে আহে না? আপোনাৰ বেচা কিনা কেনেকুৱা? অঁ, আৰু আপোনাৰ ইয়াত কি পায়? গামোচা পায়, খানা কাটা পায়, এই জৰা হাতী পায়। আৰু আপোনালোকে ক'ৰ পৰা আহিছে? আমি নিষ্কানা লখিমপুৰৰ পৰা। তো গাইজ দেখছি নিষ্কানাৰ পৰা আহিছে। আপোনালোকে আহি কিনে এইবিলাক কিনক আৰু আমাৰ অসমৰ উঠি অহা প্ৰজন্মটোক ৰক্ষা কৰক। আৰু এইখন দোকান তো খুৰী, আপোনাৰ ঘৰ ক'ত? মোৰ নিষ্কানা। আপুনিও দোকান দিব আহিছে? ময়ো দোকান দিছোঁ। অঁ, এইবিলাকতো হাতে বোৱা? হাতে বোৱা। আৰু কেনেকৈ দিছে আপোনালোকে? এইবিলাক 300, এইবিলাক 150, এইবিলাক 200, এইবিলাক 1000, এইবিলাক 1200। তো দেখা পালে নহয়, আৰু আপোনালোকে কিনিব। তো
গাইজ ইবাকে আহোঁতে আমাৰ গাঁৱৰ বৰমা আৰু খুৰীমাহাক লাগ পালোঁ। খুৰীমাহনো এইবাৰ দোকান দিছে গৰমা। দোকানৰ বিক্ৰী কেনেকা? বিক্ৰী ভালে চলি আছে। আৰু বস্তু দেখছোঁ চচোন দোকানখন ভাল লাগছে না? ভাল লাগছে। গামছাৰ দাম বস্তুখিনি এই মেখেলা চাদৰ পচন্দ হৈছেনে? এই ভাল লাগছেনে? এই এই 1500 আৰু এইযোৰ 1700। তো একবাৰ দোকানখন দেখে দিওঁ ৰ'ব। এই কাপোৰ গাইজ চাওক, আপোনালোকে আৰু এই কিনিব পাৰিব আপোনালোকে অতি কম দামত। আৰু এইখন হ'ল এই গামোচা আছে, বিভিন্ন ধৰণৰ কোৱালিটিৰ গামোচা আছে। আৰু কি কি কোৱালিটিৰ আছে? কোৱালিটি আছে, বৰ্ডছাইড আছে, এক চাইড আছে, এই গামোচাবিলাক আছে। এইবিলাক গামোচা ভাল লাগিছে ৰংচঙীয়া গামোচা এনেকৈ ধুনীয়া কৰি পিন্ধিব লগা হৈ যায়। কাপোৰখন ভাল লাগছি। আৰু আমাৰ দোকানখনৰ নাম গামোচা খলিয়াগুৰি। আৰু তো বৰমা আৰু বহাগী বস্ত্ৰ কিমান দিন আছে আৰু কেই তাৰিখে আৰম্ভ হৈছে? 9 তাৰিখে আৰম্ভ হৈছে আৰু আমাৰ এই 12 তাৰিখে শেষ হ'ব। গতিকে এই মাত্ৰ দুদিনেই আছে। আজিতো বেলেগ কাপোৰগিলা চব হেৰি কৰি দিছে, চুইচ কৰি দিছে। গতিকে আমি হাতে বোৱা কাপোৰহে বিক্ৰী কৰিব লাগিব। সেইকাৰণে ইয়াতে আহিব, ইয়াত গামোচা পাব, ফুল তোলা গামোচা লৈ যাব। আৰু মাত্ৰ 2 দিন আছে গাইজ, আপোনালোকে এই 2 দিনতে আহি কাপোৰবোৰ নিব পাৰিব। আৰু এইবিলাক ইয়াতে দোকান আছে। তো গাইজ আমাৰ খুৰীমাক লগাই পালোঁ, বেচিছে। কেনে বেচা কেনে? বেচা আমাৰ ভালেই হৈছে। এতিয়া বৰ্তমান আমাৰ আজি 2500 টকা বিক্ৰী হৈছে আৰু ওচৰৰ কাষ্টমাৰ আহি আছে। এতিয়া বৰ্তমান ভিৰ লাগিছে আমাৰ দোকানত। আৰু আপোনালোকো অনুৰোধ জনাইছোঁ, ল'ৰাটোক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, যাতে ল'ৰাটো আগবাঢ়ি যাব পাৰে ইউটিউব চেনেলটোত। তাৰো আমাৰ আশীৰ্বাদ থাকিলে তেওঁলৈ অশেষ অশেষ ধন্যবাদ। হঠাৎ আহি গ'ল আমাৰ হৰিতা খুৰীমা। তুমি কেতিয়া আহিলা? তুমি আহিছ? বেচা কিনা বহুত হৈছে বোলে, মানুহ লগা আহিছে। মই আহিলোঁ, সেইকাৰণে খবৰ দিলোঁ। তাৰমানে এতিয়া মানুহ লাগে না বহুত। আমাৰ দুখন ষ্টল না, দুখন ষ্টলে এই এখন সেইখন আৰু এইখন। মানুহ আমাক বহুত লাগে। মানে 7টামান বজালৈকে বহুত ভিৰ হৈ যায় মানুহ। ভাল লাগিছে সেইকাৰণে তো সকলোকে ক'বা, দিবা। আৰু আপোনালোকে আমাৰ জাতিৰ এই প্ৰতীকটো আগুৱাই নি থাকক আৰু লগতে আপোনালোকে এইবিলাক কিনি নিবও পাৰে। বহাগৰ বিহু নেপাঠি কেনে কুঞ্জলতা কপ ফুল ফুলি আছে, নাচনি বনি ঢুলিয়াই মাতি আছে। নাযাওঁ বুলি নকবা, বেয়া পাব, চিৰদিনাৰ কাৰণে বিদায় ল'ব। তোলৈ মনত পৰে গধূলিও। বৰ্তমান মই যাওঁ ৰ'ব, চাইকেল চাবি তালা কৰোঁ ৰ'ব। গাইজ বৰ্তমান মই যাই আছোঁ ঘৰত। তো গাইজ ঘৰ যাই অৱস্থা, ঘৰ যাই থাকোঁতে আমি দেখা পালোঁ চাইনবোৰ্ড এখন। তো চাইনবোৰ্ডখনে এখন ভৃগুদা আছে। তো গাইজ ভৃগুদা আছে বিহুৰ এইবাৰ, ভৃগুদাক চাব আহিব লাগিব গাইজ। তো ঘৰ যাই কিনে
আপোনালোকৰ লগত লগ হৈছোঁ। তো গাইজ বৰ্তমান ঘৰ আহি পালোঁ ৰ'ব, আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।